নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত উপস্থিত হলোহি পাপু ব্লগছত। আপোনালোকে থাম্বনেইল দেখি হয়তো অনুমান কৰিছে আজি আমি ভাৰতীয় জাতীয় পতাকাখন 15 আগষ্ট স্বাধীনতা দিৱস আৰু 26 জানুৱাৰীৰ দিনা কি নীতি নিয়মেৰে উত্তোলন কৰা হয় আৰু কিয় এনেদৰে উত্তোলন কৰা হয় তাৰ বিষয়ে জানো আহক। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই যাব। আপুনি হয়তো জানেই যে 15 আগষ্টত আমি যি পতাকা উত্তোলন কৰোঁ তাক অফিচিয়েলি হোষ্টিং আৰু 26 জানুৱাৰীৰ দিনা যি পতাকা উত্তোলন কৰা হয় তাক অফিচিয়েলি আনফিউৰিলিং বুলি কোৱা হয়। এতিয়া আমি জানিম আহক হোষ্টিং আৰু আনফিউৰিলিং মানে কি। 15 আগষ্টৰ দিনা জাতীয় পতাকাখন তলৰ পৰা ওপৰলৈ উত্তোলন কৰা হয়, তাকেই হোষ্টিং বোলে। ইয়াৰ অৰ্থ এই যে এসময়ত আমি পৰাধীন আছিলোঁ, আমাৰ পতাকা সেই সময়ত তলত আছিল। ইংৰাজসকলৰ দাসত্বৰ পৰা মুক্ত হৈ আমি স্বাধীন হৈছোঁ, সেয়েহে আমাৰ পতাকা তলৰ পৰা ওপৰলৈ উঠিল। 26 জানুৱাৰীৰ দিনা কিন্তু আমাৰ পতাকাখন দণ্ডৰ ওপৰত চাপি বান্ধি ৰখা হয়। পতাকা উত্তোলন কৰা ৰছীডাল টান এটা মাৰি দিলেই পতাকাখন মুকলি আকাশত নাচিব ধৰে। সেইদিনা তলৰ পৰা পতাকাখন ওপৰলৈ নিয়া নিয়ম নহয়। এই প্ৰক্ৰিয়াটোকেই আনফিউৰিল বুলি কোৱা হয়। ইয়াৰ অৰ্থ এই যে আমি এখন সাৰ্বভৌমত্ব ৰাষ্ট্ৰৰ গৰাকী, আমাৰ পতাকা সদায় দণ্ডৰ ওপৰতে থাকিব। এই দিনটোক জাতীয় পতাকাখন তলৰ পৰা ওপৰলৈ তুলিলে পতাকাখনক আচলতে অৱমাননা কৰাহে হয়। যদি আপোনালোকে এই ভিডিঅ'টো চাই ভাল লাগিল বা কিবা নজনা কথা জানিলে তেন্তে ভিডিঅ'টো লাইক আৰু আপোনালোকৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰক। যদি কিবা ভুল ভ্ৰান্তি হৈছে তেন্তে কমেণ্টত জনাবলৈ নাপাহৰিব। ধন্যবাদ।